তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আপোনাৰ কি কেই তাৰিখ আজি 8 তাৰিখ। আজি 8 তাৰিখ ন? 8 তাৰিখ ন আজি? তো আজি হৈছে গাইজ 8 তাৰিখ, কালি আছিল 7 তাৰিখ। তো 7 তাৰিখে আছিল আমাৰ তাৰমানে লুইতপৰীয়া থিয়েটাৰ আমাৰ গাঁৱতে আছিল। তো সেইবিলাক বাদ দিছোঁ আমি। মানুহে তাৰমানে গাড়ী ৰাস্তাতে আমাক চাই আছে। মই নকৈছোঁ আপোনালোকক ভিডিঅ' বনালে গাইজ বান্দৰ চোৱা দে। আপুনি কি লগাই আছে? ৰ'ব আমাৰ ভিডিঅ' এটা মই বনাই আছোঁ, আপুনি এইবিলাক কিনিবলৈ কিয় লাগে? মই পাহৰিছিলোঁ। পাহৰিব নালাগে নহয় আপুনি। তো সেইবিলাক বাদ দিছোঁ গাইজ। তো কালি আছিল 7 তাৰিখ, কালি তাৰমানে গাইজ লুইতপৰীয়া থিয়েটাৰৰ প্ৰথম দিন আছিল। কালি কি আছিল? দেৱকন্যা আছিল নেকি? কালি দেৱকন্যা। গাইজ দেৱকন্যা আছিল। তো আমি দেৱকন্যা চালোঁ। তো আজি গাইজ 8 তাৰিখ। আজি আছে মাহিমাৰ মৰম। ভিডিঅ' কৰি আছ? এই গাইজ মানুহ এটা আহিছে, অলপ পিছত লগ পাই আছোঁ দিয়ক। এজন মানুহ আছে গাইজ। তো কালি আছিল 7 তাৰিখ, কালি প্ৰথম দিন আছিল লুইতপৰীয়া থিয়েটাৰত। কালি আছিল দেৱকন্যা, আজি আছিল মাহিমাৰ মৰম না কি শাহুমাৰ মৰম? মাহিমাৰ মৰম। মহিমাৰ মৰম। তো গাইজ আজি হৈছে ছেকেণ্ড দিন, আজি আছে মহিমাৰ মৰম। মহিমাৰ মৰম নেকি? চৰি গাইজ, মহিমাৰ মৰম নহয়। আজি হৈছে গাইজ, আজি আছে মানে মাহিমাৰ মৰম। তো গাইজ আজিও যাম বুলি ভাবিছোঁ। কালিতো গাইজ ভিডিঅ' বনোৱা নহ'ল, তো ভাবিছোঁ ছেকেণ্ড দিনা ভিডিঅ' বনাই দিওঁ আৰু ক্লিপ কিছুমান লগাই দিম। আৰু কালিৰো ক্লিপ কেইটামান আছে মোৰ গানৰ, অলপ লগাই দিম দিয়ক গাইজ। তো এতিয়া আমি গাইজ ডাইৰেক্ট থিয়েটাৰত লগ পাই আছোঁ। তো আপোনালোকৰ যাব না নাকি? যাম। আপুনি যাব না? মই যাম। আৰু আপুনি? যাম। আমি তাৰমানে সকলোৱে যাম আৰু। তো গাইজ টিকেটটো গাইজ আমাৰ কাটা আছে দিয়ক। আপুনি কাটছে নেকি? আপুনি কাটি দিব। একো টেনশ্যন ল'ব নালাগে, মই কাটি দি আছোঁ। আপুনি কাটি দিব। দিয়ক। তাৰমানে মই গাইজ কাটি দিব লাগিব দিয়ক। আপোনালোকক তো আমি তাত মেইন জেগাত লগ পাই আছোঁ। মানে আমাৰ যে লক্ষী পূজা হৈছিল গাইজ, তাতে তাৰমানে গাইজ তাৰমানে হৈ আছে আৰু মানে থিয়েটাৰখন। তো গাইজ লগ পাই আছোঁ দিয়ক, কিন্তু এৰি নাযাব গাইজ দেই। আৰু এয়া গাইছাক পাই গ'লোঁ লুইতপৰীয়া থিয়েটাৰত সন্মুখত। এতিয়া গান চলি আছে, আপোনালোকে গান উপভোগ কৰক, মই কথা নকওঁ। খোলা থকা সময়ত নিকেতনৰ কাৰ্যালয়ত যোগাযোগ কৰিব। গাইছ থিয়েটাৰ শেষ হ'ব হ'লে আৰু গাইছ মানে আৰু এই পিকটা গাইছ আন্ধাৰ মুন্ধাৰ কৰি দিছে গাইছ। তো এই কিবা বকি আছে, কিবা নিকেতন এইবিলাক কৰি মানে শেষ হ'ব হৈছে গাইছ। আৰু অলপ আছে ভিডিঅ'টো চাই থাকক। গুচি যাম বহু দূৰ দূৰণিলৈ। তো গাইছ এইটো হৈছে লাষ্ট চিন, মানে লাষ্ট চিন হৈছে ইয়াৰ পিছত এটা চিন আছিল বাৰু, এইটো কান্দন চিন। এইটো চিন এইটো গাইছ নেদেখাব। তো এইটো চিন চাওক, এইটো পিছত আপোনালোকক এই প্ৰথম দিনা দেৱকন্যাৰ অলপ কিছু চিন মই দেখাই দিম। গাইছ এতিয়া দেৱকন্যা নাটৰ চিনাৰী উপভোগ কৰক, মানে গানটো উপভোগ কৰক, মানে সেইদিনা এইটো দৃশ্য। তো গাইছ চাওক কথা নকৰক। Thank you.
যদি গাইজ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব এতিয়ালৈকে টিল দেন টাটা বাই বাই গাইজ কালি থিয়েটাৰ আছিল থিয়েটাৰ চাই কি গাইজ ভিডিঅ'ৰ বনোৱা নহ'ল এতিয়া গাইজ ঘুমতে ৰৈছিলোঁ তাই চাইডে ভিডিঅ'টো বনালোঁ গাইজ তো দিয়ক ভিডিঅ'টো আৰু ইমানে আছিল গাইজ এতিয়া লগ পাম আৰু কিবা এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই 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 বুলি কৈছোঁ দেখোন গাইজ আৰু এবাৰ কৈ দিছোঁ বাই 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 বাই